নমস্কাৰ বন্ধুসকল, জব.আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে খুব ভাল খবৰ। SSC আণ্ডাৰত ওলাইছে প্ৰায় 5369টা পোষ্ট। এই পোষ্টকেইটা আপোনালোকৰ মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। এই পোষ্টটোৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু ইয়াৰ পোষ্টটো বৰ্তমান অনলাইন এপ্লাই 6 মাৰ্চৰ পৰা হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 27 মাৰ্চ। বন্ধুসকল, আমি প্ৰথমে চাম কেটেগৰী ৱাইজ কিমান পোষ্ট আছে। আমি প্ৰথমে কৈ দিছোঁ আনৰিজাৰ্ভত আপোনালোকৰ 2540টা পোষ্ট আছে। এই আনৰিজাৰ্ভত আপোনালোকৰ অকল জেনেৰেল কেণ্ডিডেট নহয়, সকলো কেণ্ডিডেট যি নম্বৰ বেছি পায় তেওঁলোকে আনৰিজাৰ্ভত সোমাব পাৰে। আৰু তাৰপৰা EWS আছে আপোনালোকৰ 467টা পোষ্ট, তাৰপৰা OBC আছে আপোনালোকৰ 1332টা পোষ্ট, ST আছে 343টা পোষ্ট, SC আছে 687টা পোষ্ট। টোটেল পোষ্ট আছে আপোনালোকৰ 5369টা পোষ্ট। এতিয়া আহিছোঁ আপোনালোকৰ এজ লিমিট কিমান দিয়া আছে। এজ লিমিট দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে। তাতে আপোনালোকৰ SC ST কাৰণে আছে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন আছে আৰু OBC MOBC কাৰণে আছে আপোনালোকৰ 3 বছৰ ৰিলেক্সেশ্যন। আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 টকা, EWSৰ কাৰণে 100 টকা আৰু OBC MOBC কেণ্ডিডেটৰ কাৰণে 100 টকা। বাকী ST SC কেণ্ডিডেটৰ ফ্ৰী আছে, লগতে ওমেন কেণ্ডিডেটসকলৰ ফ্ৰী আছে। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ প্ৰথমে কৈছোঁ যে আপোনালোকৰ যি মেট্ৰিক পোষ্টসমূহ ভাগ কৰি দিয়া নাই, কি পোষ্ট আছে কৈ দিয়া নাই, কিন্তু আপোনালোকৰ 3টা ভাগত পোষ্টসমূহ থাকিব। এটা মেট্ৰিক পাছ পোষ্ট থাকিব, এটা ইণ্টাৰমিডিয়েট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ থাকিব আৰু এটা থাকিব গ্ৰেজুৱেট লেভেলৰ। আপোনালোক সকলোৱে SSC এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে SSC যি অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইনটো এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।